মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে খুব মনোযোগেৰে চাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ সৈতে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ বিষয়ে অকণমান আলোচনা কৰিব বিচাৰিছোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ বিষয়ে জনাৰ আগতে সংসদীয় গণতন্ত্ৰ মানেনো কি এই সম্পৰ্কে তোমালোকে প্ৰথমতে জানি ল'ব লাগিব। তোমালোকে জানা যে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহত সময়ে সময়ে বিভিন্ন ধৰণৰ নিৰ্বাচন হৈ থাকে আৰু এই নিৰ্বাচনসমূহত বা ইলেকশ্যনসমূহত আমি জনসাধাৰণে একোজন জনপ্ৰতিনিধি আমি নিৰ্বাচিত কৰি পঠাওঁ আৰু এই নিৰ্বাচিত প্ৰতিনিধিসকলেই এটা সময়ত দেশৰ শাসন কাৰ্যত অংশগ্ৰহণ কৰে। গতিকে আমি ক'ব লাগিব এই ক্ষেত্ৰত সংসদীয় গণতন্ত্ৰ মানে হৈছে এবিধ শাসন ব্যৱস্থা, য'ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত দেশৰ সৰ্বোচ্চ ক্ষমতা বা শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। আৰু জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এনে সন্থাক আমেৰিকাত কংগ্ৰেছ বুলি কোৱা হয় আৰু ভাৰতবৰ্ষ, ইংলেণ্ড আদি এই দেশবোৰত সংসদ বুলি কোৱা হয়। আৰু তোমালোকে জানা যে আমাৰ ভাৰতবৰ্ষৰ সংসদৰ দুখন সদন আছে। এখন হৈছে উচ্চ সদন অৰ্থাৎ ৰাজ্যসভা আৰু আনখন হৈছে নিম্ন সদন অৰ্থাৎ লোকসভা। ঠিক তেনেকৈ ইংলেণ্ডৰ সংসদতো তেনেকুৱা দুখন সদন আছে। উচ্চ সদনখনক কোৱা হয় হাউচ অৱ লৰ্ডছ, ঠিক তেনেকৈ নিম্ন সদনখনক কোৱা হয় হাউচ অৱ কমনছ। গতিকে তোমালোকে বুজি ল'বা যে সংসদীয় গণতন্ত্ৰ মানে হৈছে এবিধ শাসন ব্যৱস্থা, য'ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনিতে তোমালোকে আমাৰ ভাৰতবৰ্ষৰ সংসদীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ বা চৰিত্ৰসমূহৰ বিষয়েও তোমালোকে ভালধৰণে জানি ল'ব লাগিব। গতিকে এই ক্ষেত্ৰত প্ৰথম বৈশিষ্ট্যটো হৈছে ভাৰতবৰ্ষৰ সংসদীয় চৰকাৰৰ প্ৰথম বৈশিষ্ট্যটো হৈছে ভাৰতবৰ্ষৰ সংসদৰ দুখন সদন আছে। এখন হৈছে উচ্চ সদন, আনখন হৈছে নিম্ন সদন। ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদনখনক কোৱা হয় ৰাজ্যসভা আৰু নিম্ন সদনখনক কোৱা হয় লোকসভা। ভাৰতবৰ্ষৰ সংসদীয় চৰকাৰৰ সংসদত বিশেষকৈ এই চৰকাৰত ৰাষ্ট্ৰপ্ৰধানজন অৰ্থাৎ যিহেতু আমাৰ দেশখনৰ ৰাষ্ট্ৰপ্ৰধানজনক ৰাষ্ট্ৰপতি বুলি কোৱা হয়, এই ৰাষ্ট্ৰপতিজন ভাৰতবৰ্ষৰ সংসদৰে এজন অবিচ্ছেদ্য অংগ বুলি কোৱা হয়। দ্বিতীয়তে, ভাৰতবৰ্ষৰ সংসদীয় চৰকাৰত দুই ধৰণৰ মুৰব্বী ব্যৱস্থা আছে। এজনক কোৱা হয় নামমাত্ৰ মুৰব্বী, আনজনক কোৱা হয় প্ৰকৃত কাৰ্যপালিকা। অৰ্থাৎ নামমাত্ৰ কাৰ্যপালিকা বুলি ক'লে আমি নামমাত্ৰ মুৰব্বী বুলি ক'লে আমি দেশখনৰ ৰাষ্ট্ৰপ্ৰধানজনক অৰ্থাৎ ৰাষ্ট্ৰপতিক কোৱা হয়। ঠিক তেনেকৈ প্ৰকৃত কাৰ্যপালিকা হৈছে প্ৰকৃত কাৰ্যপালিকাৰ মুৰব্বী হৈছে প্ৰধানমন্ত্ৰী, আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গঠিত হোৱা মন্ত্ৰী পৰিষদেই হৈছে প্ৰকৃত কাৰ্যপালিকা। তাৰপিছতে আমি আন এটা বৈশিষ্ট্য ক'ব পাৰোঁ যে আমাৰ ভাৰতবৰ্ষৰ সংসদৰ কাৰ্যপালিকা কাৰ্যপালিকা অৰ্থাৎ কাৰ্যপালিকাৰ যিখিনি সদস্য আছে, যিখিনি মন্ত্ৰী পৰিষদ বুলি কোৱা হয়, এই মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য হয়। লগতে আন এটা বৈশিষ্ট্য হৈছে আমি দেখিবলৈ পাওঁ, সেয়া হৈছে ভাৰতবৰ্ষৰ কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত ওতঃপ্ৰোতভাৱে অৰ্থাৎ নিবিড় সম্পৰ্ক আছে বুলি কোৱা হয়। তাৰপিছতে আমি ক'ব পাৰোঁ ভাৰতবৰ্ষৰ কাৰ্যপালিকাৰ অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। বিধানসভাই অৰ্থাৎ বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিলে মন্ত্ৰী পৰিষদখন সমূহীয়াভাৱে পদত্যাগ কৰিবলৈ বাধ্য হয়। এনেধৰণে আমি ভাৰতবৰ্ষৰ সংসদীয় চৰকাৰত বিভিন্ন ধৰণৰ বৈশিষ্ট্যসমূহ দেখিবলৈ পাওঁ। আশা কৰিছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই আলোচনাটিৰ পৰা উপকৃত হ'বা। ধন্যবাদ।